পাছ বাদ দিও তো আর মেট্রিকটো পাছ কৰিব নললো যি আছে ইউটিউব চেনেল এটাই খুলি লওঁ আৰু পইচাও ইনকাম কৰিব পাৰিম আৰু পপুলাৰো হ'ব পাৰিম কালিৰ পৰা ভ্লগিং চেনেল এটাই খুলিম ৰ যি আছে আৰু ভ্লগিঙে কৰিম আৰু ভাই হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল তো মই এতিয়া বিচনাৰ পৰা উঠি মই এতিয়া মোক ধুইম তাৰপিছত আপোনালোকক দেখাই থাকিম তো বলক মোৰ লগত আপোনালোকে মোৰ ভ্লগটো চাই থাকক পুৱাই উঠি মোবাইল ল'লি না হাতত চালা কুকুৰ পুৱাই উঠি তোৰ একোৱে কাম নাই খালি মোবাইলটো বাদ হেল্ল' গাইজ এইটো মোৰ মা পুৱাই অলপমান আহে আৰু বকপা অলপ বকে মোক নুঠো না মই বকপা আহিছে অলপ পুৱাই মায়ে হাই বুলি কৈ দিয়ে এটা হাই বুলি কৈ দি মোৰ ছাবস্ক্ৰাইবাৰবিলাক এটা হাই বুলি কৈ দি কি হাই বুলি ক'ব লাগে কি কৰি আছা এগলা তই বুজি নাপাতে মাতই বুজি নাপাতে এগলা ভ্লগ বনাই আছো মই তই বুজি নাপাতে তই যা মোৰ পৰা যা পুৱাই উঠি মোৰা কণ্টে ভ্লগ বনাব আহিছা তই কাম বন নাই এটাক লৈ ঘুমে একপি দেৰিক লগি আৰু এতিয়া পুৱাই উঠি ভ্লগ বনাব আহিছা তই মাই কিয় চলিছে মাই নচৰাবি কিয় চলিছে নকৰোঁতে বন্ধ কৰিছো দে মাই দে যা নচৰাবি যা কিমান হ'ব দে নচৰাবি আৰু তাৰ গেলো নেক্সট বাৰ আহিলি তোৰ হাতত মোবাইল দেখাব না তোৰ মোৰা চিঙিম চাই থাক হেল্ল' গাইজ তো আপোনালোকে দেখলাক মাই ৰুমৰ পৰা গেল কিন্তু অলপ মাইৰ পৰিলাক মোৰ মুখ চকুটো কলা কৰি দিলাক চৰে কিন্তু আকৌ নাই আৰু আপোনালোকৰ কাৰণে এই 2-4টা চৰ খালোঁ আৰু যি আছে আকৌ নাই আৰু ভিডিঅ'টো চাই থাকব আগক লগি হেল্ল' গাইজ মই মাইৰ খালেও কিন্তু এতিয়া ভকত নহয় আজি অলপমান দেৰিকৈ গাড়ীখন লৈ আৰু ওলাই যাম আৰু ভ্লগ বনাম আপোনালোকৰ কাৰণে চাই থাকব আপোনালোকে ইউটিউবৰ পৰা মুঠতে এইবাৰ পইচা মই ইনকাম কৰিমেই আপোনালোকে মোৰ লগত চাই থাকব ভিডিঅ'টো হেল্ল' গাইজ তো মই গাড়ীখন লৈ ওলাই আহিছোঁ আপোনালোকক এখন বিচত লৈ যাম আজি আপোনালোকে চাই থাকব মোৰ লগত ভিডিঅ'টো এখন আপোনালোকক বৈধ বিচত লৈ যাম আপোনালোকে পূৰা এনজয় কৰিব আৰু তাতে বলক মোৰ লগত ময়ো এনজয় কৰিম আপোনালোকে এনজয় কৰিব হেল্ল' গাইজ তো মই বিচখন আহি পালোঁ এখানে বিচখন আপোনালোকে চাই লওক আৰু চাইডৰ এই বিচখন আপোনালোকক দেখাই দিছোঁ একবাৰ এই বিচখনৰ নাম আচলতে ৰমাকান্ত বিচ আপোনালোকে চাই লওক ৰমাকান্ত বিচ আগতে আপুনি দেখা নাই বোধহয় ৰমাকান্ত বিচৰ নামো শুনা নাই কিজানি এইবাৰ প্ৰথম চাই লওক আপোনালোকে সঁচাই ভাবছি না এখন বীজ বুলি ৰমাকান্ত বীজ বুলি এখন আকৌ বীজ চিজ নহয় এখন আমাৰ লগৰ ছোৱালী এটাৰ বাৰীৰ পাছফালে থকা খালৰ পাছফালে আহিছোঁ এইটো তাৰ বাবাকৰ নাম ৰমাকান্ত সেইকাৰণে এখন আমি ৰমাকান্ত বীজ বুলিয়ে ক'ব আৰু ভিডিঅ'ত আপোনালোকক দেখাইছোঁ আৰু নাই বীজ বুলি ৰমাকান্ত বীজ এখন এইফালে মানুহ এটা আহি আছে তেওঁক আমি অলপমান সুধো এই জেগা ঠাইখিনিৰ বিষয়ে কিনো কয় তেওঁ শুনি লওঁ আমি তেওঁৰ পৰা দাদা ইফালে থকা ঘৰটো আপোনাৰ নেকি আপুনি সেইটো ঘৰত থাকে সেইটো মোৰে ঘৰটো তাৰমানে সেইটো ঘৰত থাকে আপুনি চালা কুত্তা চাতা কথা নধৰবি দে এইটো মোৰ ঘৰ বুলি কৈছো আৰু মোৰ মইনাতকে দূৰত তই থাকবি নেকি পাগল চালা দাদা হৈ দিয়ক ময়ো যি আপোনাক কি সুধো দাদা আপোনাক এটা কথা কওঁ কি নাকৰ ঘি বুঢ়া আঙুলিটো ভাতত দি মাই বোলে চিচি বাবে বোলে নিংনি ভাতত দি কেনে পালা চালা আজি তোক বেছি তোক আজি বম ঝুলাই দিলো আজি তোক চালা দাদা নামাৰিব দাদা কিংকে মাৰছি দাদা নামাৰিব আৰু এৰি দিয়ক দাদা কিংকে মাৰছি দাদা আজি এৰি দিলো তোক আৰু নেক্সট টাইম যদি যা তা কৈছা নধবাই তোক চাবি তোক আৰু কেনে গৰু পিটন দিম তোক আজিতো তোক এৰি দিলো দাদা হ'ব দাদা মাছ কৰি দিব দাদা আৰু নকৰিব কৈছন তো গাইজ আপোনালোকে দেখিলাক আৰু একবাৰ পিটন খালোঁ মই গৰু পিটন খালোঁ এইবাৰো ঘৰততো মাৰ পিটন খাই আহিছা ইয়াতে আৰু মানুহটোৰ পৰা খালোঁ না গৰু পিটন দেখছি না আপোনালোকে তো ইমান কষ্ট কৰি হ'লেও যে আপোনালোকৰ কাৰণে ভ্লগ বনাইছোঁ দেখছি না আজিৰ পৰা নাবানাও ভ্লগ গোটাই হাৰা মজা গোটাই বিয়াইছি গোটাই আৰু এতিয়া নিমখ দি শিকিব লাগিব গৰম পানী দিব লাগিব কি হ'ব মোৰ এতিয়া আপোনালোকে কিন্তু যি আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বিলাক চাব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব দাদা মোৰ ব্লগিং বহুত মাৰ খাইছোঁ মই আজি আপোনালোকৰ কাৰণে মানুহৰো মাৰি খালোঁ ঘৰত মাৰ খাইছোঁ মোৰ কিমান দুখৰ কথা